ফ্ৰেণ্ডছ, এইটো হ'ল নলবাৰী জিলাৰ পাগলদিয়া নৈ। এইটো হ'ল নলবাৰী জিলাৰ দামালঘাট। এইখন দামালঘাটত অৱস্থিত পাগলদিয়া নৈৰ ওপৰত পকী দলং। আৰু এইখিনি গোটেই দামালঘাটৰ সৌন্দৰ্যময় পৰিৱেশ। আৰু এই দামালঘাটৰ ফ্ৰেণ্ডছ সুনাম আছে। অসমত যেনেকৈ সৰভোগত গাখীৰৰ সুনাম আছে, দামালঘাটতো এটা সময়ত ম'হৰ গাখীৰৰ সুনাম আছিল। কাৰণ বিভিন্ন গাঁৱৰ মানুহে মৰৱা, বৰকুৰীয়া, আৰিকুচি, পৰাগুচি, ভানুকুচি, শিমলীয়া আৰু বিভিন্ন গাঁৱৰ মানুহে এনেকৈ ভটিয়াই যায় ব্ৰহ্মপুত্ৰৰ চৰৰ পৰা। তেওঁলোকে নাৱেৰে গাখীৰ আনি ইয়াত ব্যৱসায় কৰিছিল, দোকান দিছিল। সেইকাৰণে এয়া ঐতিহ্যপূৰ্ণ ঐতিহাসিক দামালঘাটত ম'হৰ গাখীৰৰ সুনাম আছে। সেইকাৰণে মই আপোনালোকক অৱগত কৰিছোঁ যে দামালঘাট অসমত অলপ বেলেগ আছিলে। সেইকাৰণে দামালঘাটৰ যিটো প্ৰাকৃতিক দৃশ্য আমাৰ 50-60 বছৰ আগতে যেনেকুৱা আছিল, এতিয়াও সেনেকুৱা হৈ আছে, যদিও অলপ অলপ বিনষ্ট হ'বলৈ লৈছে। এইখিনিত আছিলে ম'হৰ গাখীৰৰ দোকান, বিভিন্ন দোকান। হাওদৰ পুতেকে নাও মেলি যোৱাৰ দৰে ভটিয়াই যায় ব্ৰহ্মপুত্ৰৰ বিভিন্ন চৰৰ পৰা গাখীৰ আনিছিল উজাই বিভিন্ন চৰৰ পৰা। আৰু ইয়াত দামালঘাটত নাও বান্ধিছিল আৰু গাখীৰৰ ব্যৱসায় কৰিছিল। সেইকাৰণে অসমৰ প্ৰতিজন মানুহে, বিশেষকৈ 40 বা 50 বা 60 বছৰ আগতে সকলোৱেও জানিছিল দামালঘাটত ম'হৰ গাখীৰৰ সুনাম আছে। আৰু এই দামালঘাটত ঠিক পশ্চিম পাৰত এখন শিৱৰ থান অলৰেডি 52-53 বছৰ আগতে এষ্টাব্লিছ ইয়াতে প্ৰতিষ্ঠা হৈছিল। ইয়াৰ ৰাইজে শিৱক ইয়াতে উপাসনা কৰে, উপাসনাস্থলী হিচাপে ইয়াতে শিৱৰ থান প্ৰতিষ্ঠা কৰিছিল। আৰু ফ্ৰেণ্ডছ, এই দামালঘাটৰ সমাজেৰে গুচি গৈছে, চাওক ফ্ৰেণ্ডছ, এইটো মৰৱা টু কমলপুৰ ৰোড। এনেকৈ হাজো, নলবাৰী, গুৱাহাটী পথৰ অৰ্থাৎ মৰৱা বজাৰৰ পৰা এনেকৈ আহিছে, আহি এনেকৈ কমলপুৰ গুচি গৈছে দামালঘাটৰ সমাজেৰে এই দলংখন পাৰ হৈ। সেইকাৰণে ফ্ৰেণ্ডছ, যে ঐতিহাসিক দামালঘাটৰ বিষয়ে আপোনালোকক অৱগত কৰিলোঁ। আপোনালোকে ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব। এয়া ফ্ৰেণ্ডছ, চাওক, এয়া দামালঘাটৰ সৌন্দৰ্যময় পৰিৱেশ। ধন্যবাদ ফ্ৰেণ্ডছ।